নমস্কাৰ, স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আশা কৰিছো সকলো ভালে আছে। আজি এখন চাদৰত দহি বাতিছিলো, তাকে ভাবিলো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰো মই কেনেকেনো দহি বাতিছো। একেবাৰে ইজি হয়, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰো। এইখিনি চাদৰৰ পৰা যিখিনি সূতা ওলাই আছিলে সেই সূতাখিনি মই এনেদৰে পাক খুৱাই লৈছো। পাক খুৱাই লাষ্টত এটা গাঁঠি মাৰি লৈছো আৰু এনেকে দেখিবলৈও ভাল লাগে আৰু গাঁঠিবলৈও সুবিধা হয়। এয়া এনেদৰে কৰিলে মানে ধুনীয়াকে সুবিধা হ'ব কৰিবলৈ। এইখিনি মই আগতে কৰিলোৱে, এতিয়া এইকেইটা কৰিবলৈ বাকী আছে। আৰু এই সূতাখিনি মই ইয়াতে যোনখিনি চাদৰৰ পৰা সূতা ওলাই থাকে সেই সূতাখিনি ইয়াতে পাক খুৱাই লৈছো। এনেকে আচলতে এনেকে দেখিবলৈ মই বেছি ভাল দেখো। এতিয়া এইকেইটা দেখুৱাই দিছো ৰ'ব। এনেকে পাক খুৱাই কেনে ইয়াতে গাঁঠি এটা দি থৈছো যাতে খোল খাই নাযায়। এতিয়া এইকেইটা গাঁঠিখিনি দেখুৱাই দিছো, আগতে দিছোৱে কেইবাটাও ভিডিঅ'। এইখিনি হৈছে বৰ্ণালী সূতা। এতিয়া প্ৰথমতে এনেকে ইয়াত লৈ ল'ম। আগতে অলৰেডি দিছোৱে মই দহি গুঠা কেইবাটাও ভিডিঅ', সেইকেইটাও গৈ এবাৰ চাব যদি এতিয়া বুজি নাপায়। এতিয়া এইখিনি ইয়াতে ধুনীয়াকে সমানকে কাটি দিম। যদি অকনমান ওখ চাপৰ হৈ থাকে তেন্তে পিছত ধুনীয়াকে মিলাই ললেই হ'ল। আপোনালোকেও গাঁঠি চাব, এনেকে গাঁঠিলে মানে সহজ হয় গাঁঠিবলে। আচলতে দহিকেইটা যদি ধুনীয়া হয় তেতিয়াহে আমাক কাপোৰযোৰ পিন্ধিলে মানে ধুনীয়াকে দহিকেইটা যেতিয়া জিলিকি থাকে তেতিয়াহে আচলতে দেখিবলৈ কাপোৰযোৰ ধুনীয়া লাগে, হয় নে নহয়? সেইকাৰণে আপোনালোকেও দহিকেইটা ধুনীয়াকে বাতি ল'ব নিজে, একেবাৰেই ইজি। আপোনালোকৰ যাতে সুবিধা হয় সেইকাৰণে মই ভিডিঅ'টো বনাই দিছো। আজিকালি সকলোৱে জানেই দহি বাতিব, তথাপিও যিসকলে নাজানে সেইসকলৰ বাবে কেঁচিখন গেধা হয়, সেইকাৰণে কাটোতে অকণমান অসুবিধা হৈছে। আৰু এতিয়া ফাইনেলি গোটেইখন চাদৰখন হৈ গ'ল। এয়া কেনেকুৱা লাগিছে জনাব। আজি এয়াই আছিলে, আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু আপোনালোকৰ যাতে সহায় হওক সেইটো কাৰণতেই বনাইছো ভিডিঅ'টো। তেন্তে আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলে বাই বাই।